এইটো হ'ল আমাৰ বেটাৰী অপাৰেটেড টি হাৰ্ভেষ্টাৰ। এইটো ছিংগল বেটাৰী আৰু ডাবল বেটাৰী দুটা ধৰণৰ থাকে। এইটো ছিংগল বেটাৰী, ইয়াক এবাৰ চাৰ্জ কৰাৰ পিছত প্ৰায় আপুনি ধান কাটিব পাৰে। মানে আপুনি ৰৈ মেলি কমেও ইয়াত 4 ঘণ্টা কাম কৰিব পাৰিব। ইয়াৰ দুটা মডেল আছে, এটা 12 ভল্ট, এইটো 12 ভল্ট আৰু এটা 24 ভল্ট। গতিকে এতিয়া পাতবিলাক আমাৰ ক্ৰমান্বয়ে টান হৈ গৈছে। আপুনি অনায়াসে এইবিলাক মহিলাও চলাব পাৰিব, খুব সহজ।